হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া আমি যাব ওলাইছোঁ মন্দিৰলৈ, মানে থানলৈ। বাৰুগোপাল থান বুলি কয়। বুদ্ধ পূৰ্ণিমা প্ৰত্যেক বছৰে হয়, গতিকে এই বছৰো আমি আহিছোঁ নলবাৰীলৈ মামাহঁতৰ ঘৰত। ইয়াৰ পৰাই যাম, গতিকে বলক দেখুৱাওঁ অলপ। এয়া মন্দিৰ যোৱা ৰাস্তা, মানে সন্মুখতে দোকান দিছে নিমকি, খুৰমা, জিলাপিৰ। আৰু এয়া হৈছে থানৰ গোপগোপাল থানৰ গেটখন। আৰু অকণমান ভিতৰলৈ দেখুৱাই দিছোঁ। বহুত বেছি ভাল লাগিছে। আৰু প্ৰতি বছৰে এই দিনটোলৈ ৰখি থকা হয়। লগতে এইবাৰ জুবলিকো মাতিছে। আৰু এয়া মন্দিৰটো দেখিছেনে, ইমান ধুনীয়াকৈ সজাইছে। আৰু ৰূপালী জয়ন্তীও পৰিছে এইবাৰ। আৰু সকলোৱে এয়া যেতিয়া ভাগৱতখন ঘূৰাই, তেতিয়া সকলোৱে ইমান ফূৰ্তি কৰে, দেখিয়ে ভাল লাগি যায়। সকলোৱে নাম কীৰ্তন কৰিছে, বহুত ভাল লাগিছে দেখি পেলাই। ল'ৰাখিনিও খুব বেছি ফূৰ্তি কৰিছে, নাচিছে। আৰু মন্দিৰৰ ভিতৰত এয়া আহঁত গছডালত সকলোৱে গামোচা বান্ধি দিয়ে। দেখিছেনে, ইমান ভাল লাগিছে। আৰু ইয়াক শ্ৰীকৃষ্ণ হৈ আহিছে। আৰু এতিয়া ভাগৱতখন ঘূৰাই আনিলে। আৰু এতিয়া ভাগৱত গীতাখন ঘূৰাই আনিলে। ঘূৰাই অনাৰ পিছত এয়া সকলোৱে তেখেতক সেৱা জনাইছে। দেখিয়ে পৰিৱেশটো বহুত বেছি ভাল লাগি যায়। আৰু সকলো মানুহে এনেকৈ ভাগৱত গীতাৰ পিছে পিছে ঘূৰাওঁতে যায়। সকলোৱে অকণমান দূৰলৈ যায়, ঘূৰাই পেলাই লৈ আনে। আৰু এতিয়া মন্দিৰৰ ভিতৰত ভাগৱত গীতাখন আগবঢ়াইছে। আৰু লগতে এগছি ডাঙৰ চাকিও জ্বলাব গীতাখন যেতিয়া থ'ব, ভাগৱত গীতাখন থোৱাৰ আগতে। লগতে আমি এতিয়া মন্দিৰৰ পৰা ওলাই ইয়াত ভোগ লৈ লৈছোঁ সেৱা কৰি। আৰু লগতে সকলো মানুহে খিচাৰি খাইছে, ভোগ দিছে তাত। লগতে এতিয়া সন্ধিয়াও হ'ল। সন্ধিয়া হোৱাৰ পিছত এয়া ফটকা ফুটাইছে। দেখিছেনে, ইমান ভাল লাগিছে। লগতে এতিয়া আমি চাম কৰিশ্মা নাথক। আৰু এতিয়া আমি নামচাই আহি ওলালোঁ। এয়া দেখিছেনে, গধূলিৰ দৃশ্য। ইমান ধুনীয়াকৈ লাইট দিছে গছডালত, আহঁত গছডালত। আৰু খুবেই বেছি ধুনীয়া লাগে, আপোনালোকেও আহিব। আজিৰ ভ্লগটো ইমানতে সামৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো পাহৰি নাযাব। আৰু সকলোৱে নলবাৰীৰ আহিলে এই থানলৈ নাহাকৈ নাথাকিব।